কাম শেষ হল এতিয়া মন্দিৰৰ পূজা শেষ হল এতিয়া মানে পৰিষ্কাৰ কৰি আছে মন্দিৰ এয়া মন্দিৰ পৰিষ্কাৰ হৈ আছে हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल आज पर आषाढ़ मास आरम्भ हल और आम गाँव भूतनाथ मंदिर बोलबम कारण सफाई चलि आसे देखा और ये बोलबम 5टा सप्ताह हम और 5टा सप्ताह ये प्रथम सप्ताह भिडिओ हल और 5टा सप्ताह एट भिडिओ मैं आपलोड करें तो अपने चाय थको क्या मांगू शंकर से मेरे मन में मैं और क्या मांगू शंकर से मैं शिव का हूँ शिव मेरे नमस्कार आपलोक चाय आसे हमार बरजार सार्वजनिक भूतनाथ मंदिर भूतनाथ मंदिर प्रति बছৰে बोलबम अनुष्ठित হয় মাহত আৰু আমি সেইকাৰণে কালিৰ পৰা बोलबम সেইকাৰণে আজি ৰবিবাৰ সেইকাৰণে দেওবাৰ আজি সেইকাৰণে আমি সম্পূৰ্ণ মন্দিৰ পৰিষ্কাৰ কৰি আছোঁ পৰিচ্ছন্ন কৰি আছোঁ আৰু কালিৰ পৰা 5টা সোমবাৰ আছে এই 5টা সোমবাৰত बोलबम হ'ব আৰু 4টা সোমবাৰত बोलबम হ'ব আৰু লাষ্টত যে সোমবাৰ আছে সেইটো দণ্ডবম হ'ব আপোনালোকে আহিব পাৰিব চাব পাৰে আমাৰ এই মেলখন আমাৰ এই উৎসৱখন আমাৰ লগত থাকিব আপোনালোকে আমি আপোনালোকক 4টা बोलबমে 5টা 4টা बोलबমে দেখাম देखा आपने लापरवाही का नतीजा है विश्वदा काम कर मैं जब से शिव का भक्त मेरे दिल से विदा हुई नफरत पशु पक्षियों से দুটা লাইন হচ্ছে একটা মহিলা মানুষ আর একটা পুরুষ মানুষ কারণে একটা মহিলা মানুষ লাইন सब चेहरे उसके चेहरे हैं उसके और वो लेफ्ट वाले से आसे अंधेरे शोषण। सवेरे हैं মুক্তিস্থান शिव प्रेम ही मुझको घेरे मैं और राती देखाम, क्या और राती कीर्तन मांगू होई होइब। शंकर से এতিয়া ৰাতি হৈ গ'ল আৰু কালি ৰাতিপুৱাৰ পৰা মানুহে পানী ঢালা আৰম্ভ কৰিব আৰু আমাৰ মন্দিৰত চাওক পূজা হৈ আছে আৰু ইয়াতে মানুহে কাম কৰি আছে और क्या मांगू शंकर से देखा आपने लापरवाही का नतीजा है বঢ়িয়া ৰাতিপুৱা হৈ গ'ল আৰু বৰষুণৰ কাৰণে মানুহ একেবাৰে কম আছে ৰাতিপুৱা বৰষুণ পৰিছিল কাৰণে এইটো মন্দিৰৰ ভিতৰ ফালে ইয়াতে মানুহ সেৱা কৰি আছে ইয়াতে ফুটা দিয়ে পূজা কৰি আছে ইয়াতে মই বহি আছোঁ আৰু ইয়াতে ফুটা দিয়ে ইয়াতে পূজাৰীয়ে পূজা কৰি আছে ইয়াতে মন্ত্ৰ ক'ব আজি আপোনালোকে চাই আছে আমাৰ ভূতনাথ মন্দিৰত बोलबम बोलबम অনুষ্ঠিত হৈ আছে আৰু ইয়াত গৈ আছে বহুতো ভক্তবৃন্দ বহুত ভক্তবৃন্দ আছে বহুত মানুহে সেলফি মাৰি আছে আমাৰ মন্দিৰত আপোনালোকে চাব পাৰিব আৰু আছে বহুত ভক্তবৃন্দ আছে এয়া আমাৰ পুৰোহিত পুৰোহিতৰ সৰু ভাই আৰু ইয় পুৰোহিত আৰু আমাৰ প্ৰধান পুৰোহিত মন্দিৰৰ ভূতনাথ মন্দিৰৰ এচাক মুক্ত ভিডিঅ' ইউটিউবত যাব।
এইটো ভিডিঅ' ইউটিউবত যাব অ'কে মই ইউটিউবাৰ এইটো যে পুৰোহিত আমাৰ সাউথ আফ্ৰিকাৰ হয় কালি আহিছে এইটো আমাৰ চাংগিৰা আৰু ইয়াতে আমাৰ আৰু এজন পুৰোহিত আছে ফুটা দিয়ে এই আপোনালোকে চাব পাৰিব বহুত ভক্তবৃন্দ আহে আপোনালোকে চাব পাৰিব আৰু আপোনালোকে চাব পাৰিব ইয়াতে ইয়াতে আছে আমাৰ নন্দী আৰু নন্দীক চাব পাৰিব আপোনালোকে এইটো আৰু আপোনালোকে চাব পাৰিব ইয়াত আমাৰ দুটা বেলগাছ আছে মন্দিৰত সেই বেলগাছৰ নিচৰত পূজা কৰা হয় চাইছে এটা বেলগাছ আৰু এটা আছে এই আছে আপোনালোকে চাব পাৰিব আৰু আমাৰ তাতে আছে ভোগঘৰত মন্দিৰৰ কাৰণে ভোগ ৰন্ধা হৈ আছে আপোনালোকে চাব পাৰিব এই চাই আছে আমাৰ ইয়াত পুৰোহিতৰ এয়া কিবা ক'ব ভালে আছে এবাৰ ৰন্ধা বঢ়া কৰি আছোঁ কিবা আৰু কিবা কিবি কৰিব লাগে নিমন্ত্ৰণ আছে আৰু বহুতো মানুহ আছে চবকেইটা মানুহ খাব লাগিব দিব লাগিব বুজিব লাগিব সেইবিলাক কথা আৰু মানে ইয়াত তো আপোনাৰ প্ৰতিদিনে কাম কৰে আমি সদায় দিন কৰি আছোঁ সদায় দিন কৰিব লাগে মানে এইটো মানে ডেইলি ৰুটিনৰ নিচিনা হৈ গৈছে ন কথা পাতি আছোঁ নহয় কিবা কিবি কৰিব লাগিব নকৰিব লাগিব আৰু এই যোগালী আছে যোগালীয়ে কাম কৰি আছে চব্জিকেইটা বনাব টনাব লাগে ঠিক আছে ধন্যবাদ আপোনাৰ লগত কথা পাতি ভাল লাগিছে ধন্যবাদ ধন্যবাদ এতিয়া মই আকৌ মন্দিৰত যাই আছোঁ আৰু ইয়াতে আছে আমাৰ কিছুমান ভক্তবৃন্দ তেওঁলোকক মই কিবা ক'বলৈ ভাইচ ছেক্ৰেটাৰী কিবা ক'ব আপোনালোকে মন্দিৰৰ বিষয়ে আপুনি কিবা ক'লে ভাল হ'লে পুৰণা মন্দিৰ হয় বাবা বনাই থৈ যোৱা লীলানন্দ ঠাকুৰ লীলানন্দ ঠাকুৰ এইজন মহাপুৰুষ 1968 বনাইছিলে সেইটো আমি এতিয়া চলাই গৈ আছোঁ আপুনি কিমান কাল ধৰি ইয়াতে কাম কৰি আছে আজি 5-6 বছৰ ধৰি 5-6 বছৰ ধৰি বাবাৰ ভক্ত হ'ল মানে ইয়াতে প্ৰতি বছৰে হয় প্ৰতি বছৰে হয় লাষ্টৰ দিনা আকৌ দণ্ডিবম হয় আপোনালোকে আহিব চবক অনুৰোধ জনাই দিলোঁ দণ্ডিবমটো কেইবছৰ ধৰি হৈ আছে দণ্ডিবমটো আজি 4 বছৰ 4 বছৰ আগৰ বছৰৰ পৰা মই আছোঁ ইয়াতে 5 বছৰ ধৰি 5 বছৰৰ পৰা এইটো 5 বছৰ চলিব এইটো 5 বছৰ হ'ব ঠিক আছে আৰু কিবা ক'ব নেকি আপুনি মন্দিৰৰ বিষয়ে নকওঁ এইখিনি আপোনালোকে কিবা ক'ব পুৰোহিতে কিবা ক'ব নেকি মই আৰু কি ক'ম আমাক ক'লে আৰু আমাৰ কৰ্মী মন্দিৰৰ আমাৰ লগত থকা মানুহ তেনেহ'লে মানে কি হ'ল মানে আমাৰ 1968 চনত এই মন্দিৰটো স্থাপিত হৈছে এই মন্দিৰটো স্থাপিত হৈ 53 ইয়াৰ্ছ হ'ল আৰু মানে ইয়াতে প্ৰতি বছৰে শ্ৰাৱণ মাহত বলবম হৈ আছে আৰু ফাল্গুন মাহত শিৱ পূজা হয় বহুত ধুমধামেৰে মেলা হয় আৰু লাষ্টৰ যিটো সোমবাৰ থাকে প্ৰতি বছৰে মানে 5 বছৰ ধৰি চলি আছে দণ্ডিবম হয় এতিয়া আপোনালোকে আহিব পাৰে চাব পাৰে আমাক মৰণ দিব পাৰে ছাপোৰ্ট কৰিব পাৰে আপোনালোকেও পাৰ্টিচিপেট কৰিব পাৰে গতিকে মানে এইটোৱেই কথা শেষ হ'ল এতিয়া মন্দিৰৰ পূজা শেষ হ'ল এতিয়া মানে পৰিষ্কাৰ কৰি আছে মন্দিৰ এয়া মন্দিৰ পৰিষ্কাৰ হৈ গতিকে আজিৰ কাৰণে ইমানেই ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত টিউটৰিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু